বন্ধুসকল আজি কথা পাতিম টিকটকৰ বিষয়ে। টিকটকত এনেকুৱা আমি মক্কেলামি ভৰি গৈছে বন্ধুসকল। সৰস্বতী পূজাত চাবলৈ গৈ কি ড্ৰেছ লগাইছে ন বন্ধুসকল, কি ক'ম আৰু মানে তোমালোকে চাব আৰু সেইকেইটাক এডভাইচ দিবৰ কাৰণে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল এয়া বাইদেৱে মানে একদম পুৰা হিন্দী মানে একদম ফিল্ম হেৰি মানে কি প্ৰমোশ্যন কৰিবলৈ অহা আগতে আহিছে আৰু মানে ডেন্স কৰিছে। সৰস্বতী পূজা বুলি লগা নাই মানে আৰু মানে হিন্দী কিবা ডান্স কৰিছে। তুমি সৰস্বতী পূজাটো অপমান কৰিছা। তোমাৰ টিকটকত ভিডিঅ' দিছা, সেইটো পাৰ্চনেল বস্তু পাৰ্চনেলকৈ থ'ব লাগে। তুমি সেইটো মানে কি ছ'চিয়েল মিডিয়াত দিব নালাগে তোমাৰ পাৰ্চনেল বস্তু, গম পাইছাতো। এইবোৰ মক্কেলামি কৰিবলৈ নাহিবা তুমি। আজিকালি যে বন্ধুসকল দেশখন কি হৈ গৈছে একো ধৰিব পৰা নাই। পূজাটো আনকি পূজাটোও বাচি যোৱা নাই। পূজাটো চালা এইবোৰ কাপোৰ পিন্ধি মানে মক্কেলামি ভৰি গৈছে আৰু बेईमान दिल बड़ा बेईमान होता नहीं आसान मुझे तड़पाना तेरी यादों में भी तू हाँ कैसे मैं जीतूं हाँ कैसी ये तलब लग गई मुझे तो तेरी लत लग गई বন্ধুসকল এইজনৰ বেয়া মানে হাৱাটো কাৰো গাত নালাগে। এইটো মানে আধা ল'ৰা আধা ছোৱালী মানে কি ক'ম আৰু মানে এইজনে বৰ বেলেগ টেলেণ্ট দেখাইছে। উঠে চুঠে চালি আৰু দাদা আপোনাৰ টিকাটো বহুত ধুনীয়া দেই চাব দেখিবলৈ, কিন্তু বৰ বেয়া বেয়া গুণাইছে টিকাটো। আপোনাৰ টাৱালখন অলপ দেৰিকৈ খোল খাই যাব, কিন্তু চাব ভালকৈ বান্ধি ল'ব। বহুত ধুনীয়া দেই টাৱাল খোল খাই যাব। আপুনি টিকাটো কেলে দেখাই আছে বাহিৰত? गोवा में यहाँ पे बहुत गर्मी है और इसीलिए मैं ये स्विमिंग पूल में आया हूँ, क्योंकि स्विमिंग पूल का ये ठंडा पानी जो है वो मेरे तन मस्त जोक मारा रे ये हंस रे हलकट हंस কি দেখাইছো বুলি কৈছে? টপিছ बहुत ही गर्मी है गोवा में, बहुत ज्यादा। वाह গংগা নদীত গাটো জুবুৱাই লোৱা, তেতিয়া তোমাৰ চুল্লুবৰ পানীত নুডুবিলেও মানে সি কিবা পাপ কৰি থৈছিলে চাগে, সেইকাৰণে মানে চুল্লুবৰ পানীত ডুবিছে আৰু মানে পূজা কৰিছে পানীত। কি যে আৰু বন্ধুসকল কি ক'ম আৰু। বন্ধুসকল ভিডিঅ' বনাই থাকক দাদা, চাই থাকক, আপোনাৰ আপলোড কৰি থাকক যিমান পাৰে, আমি নাচাওঁ আৰু বাই আপোনাৰ ভিডিঅ'। বন্ধুসকল এজনৰ ভিডিঅ' নাচাওঁ, এজনৰ ভিডিঅ' চালে মূৰত মানি ল'ব লাগিব, কাৰণ বৰ বেলেগ বেলেগ ভিডিঅ' বনাই আছে। বনাই থাক ভিডিঅ' টিকটকত দি থাক, য'তে দি থাকক, আৰু আপোনাৰ মনৰ ইচ্ছা ভিডিঅ' আপলোড কৰি থাকক। আপুনি যেতিয়াই থাকক আৰু আপুনি ছোৱালী বনি থাকক। মোৰ ন ইমান মনটো বেয়া লাগিছে। মোৰ এই নখটো এইটো ভাঙি থাকিলে। কাৰণটো কি শুনিছেনে নাই? নখটো ভঙাৰ কাৰণে কি কৈছে বন্ধুসকল তোমালোকে শুনি লোৱা ভাঙি কৰি। আজি মই ৰাতিপুৱা উঠিলোঁ নহয়, উঠি কিনে দেখিছোঁ নহয় মোৰ ন ইমান মনটো বেয়া লাগিছে। মোৰ এই নখটো এইটো ভাঙি থাকিলে আৰু এইটোও ভাঙি আছে। এইটো মোক কাটি পেলাব লাগিব। বহুত বেয়া লাগিছে। ইমান দিন মই ৰাখি 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 এতিয়া আকৌ কাটিম। বন্ধুসকল হাতৰ নখ ভাঙিলেও টিকটকত ভিডিঅ' কৰি আপলোড কৰিব পাৰি নোৱাৰি আৰু মানে এইটো কি এটা কি হ'ল, কি কথা হ'ল বন্ধুসকল? নখকেইটা ভাঙি গৈছে, টিকটকত আপলোড কৰিছে। এই চবক মানে আৰু বন্ধুসকল এই ভিডিঅ'টো কেৱল এণ্টাৰটেইনমেণ্টৰ কাৰণে বনোৱা হৈছে, কাৰো মনৰ আঘাত দিবৰ কাৰণে বনোৱা নাই। আৰু যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব, আৰু ফ্ৰেণ্ডৰ মাজতে শ্বেয়াৰ কৰি দিব নাপাহৰিব। আৰু আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ অলপ হেৰি কৰিছে আৰু ধৰক আৰু ছাবস্ক্ৰাইব কৰি দিয়ক, তেতিয়াই মোৰ ভিডিঅ' বনাই ভাল লাগিব। আজিলৈ